কি কৈছোঁ চাগে ধৰিব পৰা নাই। গুড ইভিনিং এভৰিৱান, মোৰ আণ্টি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আমি আচলতে এইটো ভিডিঅ' ভেলেণ্টাইন ডে' দিনা হয়। আমি ভাইটি, মই আৰু হাজবেণ্ড তিনিওটা গৈছিলোঁ বগীবিল, কাঞ্চনজংঘাত সোমালোঁ। এতিয়া গৈ আছোঁ, চকিডিং পাৰ হৈছোঁ জাষ্ট। আৰু আচলতে কথাখিনি কাটি দিবলগীয়া হ'ল, মানে ভলিউমটো কম কৰিবলগীয়া হ'ল, কাৰণ গাড়ীত মিউজিক বাজি আছিলে, সেইকাৰণে। তেতিয়াহ'লে আহক ভিডিঅ'টি চাওঁ। আৰু এইখিনিতে দলংখন মন কৰিব, খুব ধুনীয়া দলংখন। মই নাজানো কি দলং হয়। আৰু এয়া আমি বগীবিল দলং পালোহি। আৰু দলঙৰ ওপৰৰ পৰা সেয়া কাঞ্চনজংঘালৈ বুলি ভিডিঅ' কৰিছিলোঁ, সেইখন কাঞ্চনজংঘা চলি আছে। বৰ্তমান আমি ৰখি আছোঁ বগীবিল দলং। তামোলতি, আমলালতি। আৰু আমি এতিয়া গৈ আছোঁ কাঞ্চনজংঘা চাবলৈ। বগীবিল দলঙৰ পৰা কাঞ্চনজংঘালৈ গৈ থাকোঁতে কাৰণ গাড়ীটো মাজে চাজে ৰখাব নোৱাৰি, সেইকাৰণে একেবাৰে মূৰৰ পৰা ঘূৰাব লগা হ'ল। এয়া বগৰী খাবলৈ গাড়ী ৰখা হ'ল। পৰিলে ৰাস্তা কিনাৰে কিনাৰে গোটেই বগৰী গছ। খাই কিনে ক কেনেকুৱা খাবলৈ, হা কেনেকুৱা টেঙা মিঠা টেষ্ট কৰি চাওঁ। ভালে। আৰু এই আমি কাঞ্চনজংঘালৈ বুলি ৰাস্তাত সোমাই গৈছোঁ। সেইফালে প্ৰথম ৰাস্তাডোখৰ ভালেই আছে, কিন্তু পিছফালে হয়তো বনাই আছে। ৰাস্তাখিনি ইমান ভাল নহয়, হ'লেও মানে অহা যোৱা কৰিব পাৰি আৰু। এটা কুকুৰা কণী বিকিবৰ কাৰণে 35,000 টকা দি পিনি পালা এখন কিনি আনিছে। দিছিলে নহয় এই আমাৰ শইকীয়া চাহে কিনিছে আকৌ 3200 টকা দি পিনি এটা। এই ৰাস্তা ব্লক দেখোন।
ফাইনেলি আমি পালোহি আৰু এইটো সময় খুব ভাল সময়। এইকণ সময়ত যাব লাগে গ'লে বেলিটো এইটো টাইমতে ডুব খায় আৰু খুব সুন্দৰ পৰিৱেশ এটা ক্ৰিয়েট হয়। তাৰ যেতিয়া ডুবা সময়ত যিটো সূৰ্যৰ কিৰণখিনি যেতিয়া পানীত পৰি এটা খুব ধুনীয়া কালাৰ হয়, চালে চাই ৰ'ব মন যায়। আৰু ইয়াত টিকেট চিষ্টেম আছে, সময়তে টিকেট দিব লাগে। কিন্তু আমাৰ ইয়াৰ লগৰজন আছিলে তাতে কাম কৰে, সেইটো কাৰণে আমি টিকেট দিবলগীয়া নহ'ল। আচলতে এনেকুৱা ঠাইবোৰত চিনাকি মানুহ থাকিলে ভাল, কাৰণ বৰ্তমান আমি কাঞ্চনজঙ্ঘা পালোহি আৰু কাষৰ ভিউটো চাওক। পাটনা হেল্ল', হয় 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 কওকচোন। এতিয়া তললৈ নামি গৈ আছোঁ আৰু এইখন নতুনকৈ বনাইছে এইখন, আৰু কোৱা মতে 150মান মানুহ যাব পাৰিব বুলি কৈছে। এইখন হৈছে পুৰণাখন আৰু এইটো টাইমতে বেলিটো ডুবিলে। ভিউটো চাওক, ইমান ধুনীয়া লাগিছে ভিউটো, দূৰৰ পৰা ভিউটো চাওক। পানীত এটা ধুনীয়া কালাৰ উঠি গৈছে। আৰু আমি এয়া ভিতৰৰ ফালে গৈ আছোঁ, চাওঁ। ৰ'বা গৈছোঁ। আমি ভিতৰ পালোহি, ভিতৰৰ লুকটো চাওক। এখন কাম সম্পূৰ্ণ হোৱাগৈ নাই, বনাই আছে। এইখন চলা নাই ন? চলা নাই হয়নে এখন? নাই চলা এখন। আৰু ইয়াৰ দৰ্জা খিৰিকী বেৰবোৰ মজবুত বাঁহেৰে তৈয়াৰী হয়। কেইবাখনো বাঁহৰ বেৰ আচলতে লগাই এইটো বনোৱা হৈছে, কিন্তু বহুত মজবুত হয়। এনেকৈ দেখিলে নালাগে যে এইখিনি বাঁহেৰে বনোৱা হয়।
এইখিনিতে খুব স্থিৰভাৱে চাই ৰওক এইখিনিতে এই পানীত ডলফিনে চাপ মাৰে উল্টা পাক লৈছে সেইটো গৈ আছে ক'লাকে এইটো গৈ আছে পানীৰ ভিতৰত সেইটো গৈ আছে আচলতে দাদাজনে কোৱা মতে সিহঁতি দিনতহে বেছিকৈ ওলায় আচলতে ৰ'দটো ল'বৰ কাৰণে এনেকৈ নোলায় এইটো চক এইটো দেখা পালে চাগে কোনফালে গৈছে মানে কি হ'ল গম পোৱা যায় একদম ওলাব যে তাৰ পিছত পুৰা ফালি যাব যে পুৰা পানীখিনি কাৰৰ নিচিনা হৈ যায় ফাইনেলি এই জেগাটোৰ পৰা যাব হৈছে আৰু ভিউটো ধুনীয়া বহুত ধুনীয়া লাগিছে ভিউটো আৰু এই নাওখন অপেনিং কৰা নাই এতিয়ালৈকে জুবিন গাৰ্গ আহিব বুলি কোৱা হৈছে ডলফিন ফাইনেলি যিহেতু সেইদিনাখন ভেলেণ্টাইন ডে আছিল বহুতো মানুহ আহিছে আৰু এই লগটোৰ ওচৰত ফটো মাৰিবৰ কাৰণে বহুতো মানুহ ৰখি থাকে পিছফালে ৰখিয়ে থাকে আমি দুটা এবাৰ গৈও আকৌ ঘূৰি আহিলোঁ ৰখি আকৌ পিছত আকৌ গৈছোঁ ন তেতিয়াও মানুহে ৰৈছে তাৰপিছত এইবাৰ নাই ভাবিলোঁ ৰখি লওঁ বোলো এই ৰাস্তাটো ধুনীয়া তই যা মই ভিডিঅ' বনাইছোঁ আৰু এয়া আছে ঘোঁৰাৰ আষ্টাবল ঘোঁৰাকেইটা আমি আহোঁতে নাছিলে কিন্তু এতিয়া সন্ধিয়াৰ লাঠ মাৰি দিব তাইক লৈ অনা হ'ল ভৰি দেখিছ আৰু ইয়াক মানে আমাক ইয়াৰ লগৰজনে চাহ খাবলৈ লগ ধৰিলে চ' আমি গোটেইকেইটা চাহ খাব বহি আছোঁ ক'ত গ'ল পালি ই ৰছী ছিঙিলে নহয় নহয় ৰছী লগাই থৈ দিছে কেতিয়াবা মানে কি হ'ল বহিব নিদিয়েতো
আমি যাবলৈ ওলালোঁ আৰু ৰাতি খানা নবনাওঁ বুলিয়ে আমি মেমব্ৰিজত সোমাইছোঁ আৰু এখন ডিব্ৰু টাউনতে আছে এইখন হৈছে মেমব্ৰিজৰ মেনু আমি বৰ্তমান মেমব্ৰিজত সোমাইছোঁ ৰাতি খানাটো ইয়াতে হ'ব ঘৰত গৈ বনাই নাথাকোঁ আৰু নমস্কাৰ দিয়া নামটো কোৱা মোৰ নাম শ্ৰী পৰেশ বাইলু মই বৰ্তমান এতিয়া মেমব্ৰিজত সোমাই আছো কি অৰ্ডাৰ কৰিছে কৈ দিয়া বৰ্তমান এতিয়ালৈকে আমি এগ চাওমিন আৰু বাদাম আৰু লগতে ফলা নিমখ দি মেলি আৰু কাৰো ৰখিবলৈ টাইম নাই চবৰে ভোক লাগি আছিলে যিহেতু চবেই খোৱাত ব্যস্ত তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে মই আশা কৰোঁ সকলোৱে ভিডিঅ'টো ভাল পায় আৰু কমেণ্ট কৰিলে মোৰ কিছু ভাল লাগিব আৰু যিসকলে যোৱা নাই এইখিনিলৈ প্লিজ যাব খুব ধুনীয়া ঠাইডোখৰ আৰু বিশেষকৈ ইভিনিং টাইমত গ'লে খুব বহুতেই ভাল লাগে মনটো ফ্ৰেছ লাগে একচুৱেলি আৰু আজি ভিডিঅ'টো যদি ভাল পালে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব আৰু লগতে বেল আইকনটো দবাই দিব ধন্যবাদ